আজিকালিৰ মানুহৰ চিন্তাধাৰাৰ স্খলন ঘটাৰ কেইটামান কাৰণ জানিব এই ভিডিঅ'ৰ পৰা। নাম্বাৰ 1, ডিজিটেল যুগত ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে অত্যধিক তথ্যৰ সন্মুখীন হোৱাৰ ফলত মানুহৰ মনোযোগ আৰু চিন্তাৰ গভীৰতা হ্ৰাস পাইছে। নাম্বাৰ 2, আধুনিক জীৱনৰ দ্ৰুত গতি, কৰ্মক্ষেত্ৰৰ চাপ, আৰ্থিক অস্থিৰতা আৰু সামাজিক প্ৰতিযোগিতাই মানুহৰ মানসিক চাপ বৃদ্ধি কৰিছে, যাৰ ফলত চিন্তাৰ স্খলন হৈছে। নাম্বাৰ 3, স্মাৰ্টফোন, AI আৰু অন্যান্য প্ৰযুক্তিৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰাৰ ফলত মানুহৰ নিজস্ব চিন্তা শক্তি আৰু সমস্যা সমাধানৰ ক্ষমতা দুৰ্বল হৈছে। নাম্বাৰ 4, ছ'চিয়েল মিডিয়াৰ প্ৰভাৱত প্ৰকৃত মানৱীয় সম্পৰ্কৰ ঠাইত ভাৰ্চুৱেল সংযোগ বৃদ্ধি পাইছে। ইয়াৰ ফলত সহানুভূতি, আৱেগিক বুদ্ধিমত্তা আৰু গভীৰ চিন্তা শক্তিৰ স্খলন ঘটিছে। নাম্বাৰ 5, আধুনিক শিক্ষা প্ৰণালী আৰু সংস্কৃতিয়ে তাৎক্ষণিক ফলাফলৰ ওপৰত অধিক গুৰুত্ব দিয়ে, যাৰ ফলত গভীৰ বিশ্লেষণ আৰু ধৈৰ্যৰ সৈতে চিন্তা কৰাৰ প্ৰৱণতা হ্ৰাস পাইছে। কথাটো গুৰুত্বপূৰ্ণ, মনত ৰাখিব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।